যোৱা 4 বছৰৰ পৰা ইউটিউবত আছো আৰু এই ইউটিউবত থকা সময়খিনিত বহুত বেছি এক্সপিৰিয়েঞ্চ হৈছে নহয় মানে যিমান মানুহ লগ পাইছোঁ যিমান ঘটনা হৈ গ'ল সঁচাকৈ বহুত বেছি অভিজ্ঞতা আৰু তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ মানে বহুত বেছি ইম্পৰ্টেণ্ট অভিজ্ঞতাটো হ'ল মাজে মাজে ফোন আহে দিলদাৰ দা ইউটিউব কৰিম দিলদাৰ দা মই ইউটিউবৰ লগত জড়িত দিলদাৰ দা মই ভিডিঅ' বনাওঁ দিলদাৰ দা মই ভিডিঅ' কৰিম এনেকুৱা কথাবিলাক মাজে মাজে শুনিব পাওঁ কিন্তু যোৱা 4-5 দিনৰ পৰা মা কসম ইমান ফোন আহিছে ভাবি আচৰিত হৈ যাওঁ সঁচাকৈ হঠাৎ মানুহৰ মনত ইমান ইউটিউবৰ ভূত ক'ৰ পৰা আহিল নাই মানে ইউটিউব কৰিবই লাগিব ইউটিউব কৰিবই ইউটিউবৰ লগত জড়িত হ'বই ইউটিউবত ভিডিঅ' বনাবই এই কথাবিলাক ইমান বেছি পৰিমাণে ইমান বেছি কথাটো কিয় লাগি গৈছে মই আচৰিত হৈ গৈছোঁ মানে ভাবি আছোঁ যে কিয় এনেকুৱা হৈ আছে মা কসম পাগল হৈ গৈছোঁ ইউটিউব কৰিব ভাল কথা টেলেণ্ট আছে ভিডিঅ' বনাব বহুত কিবা কিবি কৰিব সঁচাকৈ বহুত বেছি ভাল লাগে যে মানুহবিলাকৰ মাজত এইবিলাকৰ প্ৰতি আগ্ৰহ আছে যোৱা 3-4 বছৰ আগৰ পৰা যাৰ লগত জড়িত হৈ আছোঁ এতিয়া মানুহবিলাক তাৰ লগত জড়িত হ'ব ধৰিছে নিজৰো ভাল লাগে দিয়কচোন কিবা এটা কিন্তু হঠাৎ এনেকৈ জড়িত হোৱাৰ কাৰণটো কি মানে মানুহবিলাকক সুধিছোঁ আৰু যদি মানুহবিলাকৰ লগত মানে যিবিলাকে ফোন কৰি সোধে তেওঁলোকৰ লগত যদি অলপমান ফ্ৰেংকলি মানে অলপমান খোলাখুলিকৈ কথা পাতোঁ তেতিয়া লাষ্টত কিন্তু এটা কথা সোধেই সেইটো হৈছে দিলদাৰ দা আপুনি আজিলৈকে কিমান টকা পালে দিলদাৰ দা আপুনি মান্থলি কিমান টকা ইনকাম কৰি আছে ইউটিউবত পইচা যদি কৈ দিওঁ যে ইউটিউবত পইচা নাই পইচা ইনকাম কৰাটো বহুত বেছি কষ্টকৰ তেতিয়াহ'লে ভাবে ই বেটা নিজে ইনকাম কৰি আছে আমি আহিলে ইয়াৰ ৰাস্তা বন্ধ হ'ব বুলি ই আমাক কৰিব দিয়া নাই বা পইচা নাই বুলি কয় আৰু যদি ইউটিউবত বহুত টকা থাকা বুলি কওঁ তেতিয়াহ'লে গতিকে কি কৰোঁ কি নকৰোঁ সেইবিলাক কথা ভাবিয়ে মানে এটা কথা লাষ্টত সোধোঁ যে তুমি পইচাৰ কাৰণে আহিছা নে তোমাৰ টেলেণ্ট দেখুৱাব আহিছা সকলোৰে উত্তৰ এটাই আহে যে টেলেণ্ট দেখুৱাম পইচাৰ কথা ভাবাই নাই কিন্তু মেইন উদ্দেশ্যটো পইচাই থাকে না চবৰে কথা কোৱা নাই লাষ্ট কেইদিনমানৰ মোক যিমান মানুহৰ লগত কথা পাতিছোঁ যিমানৰ লগত আহিছোঁ সকলোবোৰ কথা বা মেক্সিমামৰ লগত এনেকুৱা কথা ধৰণে পাইছোঁ আৰু এইবিলাকৰ কাৰণে দায়ী কোন জানে না চিৰিয়াছলি এইবিলাকৰ কাৰণে দায়ী হৈছে মুস্তাফিজুৰ 40-50 লাখ টকা দামী গাড়ী বডিগাৰ্ড এইবিলাক চাই কাৰণো মন নাযাব হাই এইবিলাক বনাব যিয়ে নহওক এতিয়া আহিছোঁ মেইন কথাটো আৰু এই সকলোবিলাক চোৱাৰ পিছত মানে এই সকলোবিলাক মানে মই হাঁহি ধেমালি বা অলপমান মানে যিয়ে যেনেকুৱা ধৰণে বিচাৰিছে সকলোকে হেল্প কৰিব বা যেনেকুৱা ধৰণে যি বিচাৰে সকলোখিনি কৰিব বিচাৰোঁ কিন্তু মেইন কথাটো বা এতিয়া দুটামান ইম্পৰ্টেণ্ট কথা কওঁ যে ইউটিউবত সকলোৱে মানে বহুতে এনেকুৱা ধৰণে কৰি আছে যে সকলোবিলাক বাদ দি ইউটিউবত আহিছে প্লিজ তেনেকুৱা ধৰণে কোনেও নকৰিব এতিয়া লকডাউনৰ টাইম ঘৰত বহি আছে সেইকাৰণে ট্ৰাই এটা মাৰি চাব পাৰে বেলেগ কাম কিবা এটা ৰাখি এইটো ছেকেণ্ড অপশ্যনত ৰাখক ছেকেণ্ড অপশ্যনত কিন্তু এইটোকে ফাৰ্ষ্ট অপশ্যন বুলি ভাবি বেলেগ সকলোবিলাক কাম বাদ দি তেনেকুৱা ধৰণে নকৰিব কাৰণ পস্তাব পাৰে ইউটিউব এটা জাষ্ট এপছ হয় ন এটা এপ যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে যেনেকুৱা ধৰণে টিকটক আছিলে ঠিক তেনেকুৱা ধৰণে ইউটিউব যে বন্ধ হৈ নাযাব তাৰ কোনো মানে নাই 100% থাকিবই এনেকুৱা ধৰণৰ কিন্তু কোনো কথা নাই বা আপুনি ইউটিউবত বহুত ভিডিঅ' বনালে তাৰপিছত কিবা কাৰণে আপোনাৰ ভিডিঅ' নচলা হৈ যাব পাৰে নাইবা আপোনাৰ কিবা ষ্ট্ৰাইক আহিব পাৰে বা বহুত কিবা কিবি হৈ যাব পাৰে আপোনাৰ চেনেল উৰি যাব পাৰে 1 ছেকেণ্ডতে কেৰিয়াৰ মানে বৰবাদ এনেকুৱা হৈ যাব পাৰে গতিকে এইটোক ইমান বেছি চিৰিয়াছলি নল'ব তেতিয়ালৈকে যেতিয়া এইটোৱে আপোনাক নক'ব মানে ইউটিউবে যেতিয়ালৈকে নক'ব যে আপুনি বেলেগ কাম বাদ দি ইউটিউবত টাইম দিয়ে গতিকে বেলেগ অপশ্যন এটা ৰাখিব ইউটিউবটো ছেকেণ্ডাৰী হিচাপে লৈ আহক ফাৰ্ষ্ট একদম ইউটিউবটোৱে সকলো এনেকুৱা ধৰণে ভাবি নাহিব আৰু আজি এজন গাৰ্জেনক লগ পালোঁ এজন বয়সীয়াল মানুহ শিক্ষিত মানুহ লগ পালোঁ আৰু তেখেতে ক'লে যে তেখেতৰ ল'ৰাটোৱে 12 নে 13 বছৰ বয়স সেই ল'ৰাটোৱে বোলে ইউটিউব কৰিব আৰু সকলোবিলাক বাদ দি আৰু কেমেৰাৰ কাৰণে হুলস্থুল লগাই আছে ভাই যদি সৰু ল'ৰা ছোৱালী এইবিলাক ভিডিঅ' চাই আছা ভাই তোমালোকক কৈছোঁ পাগলামি নকৰিবা ভাই বৰবাদ হৈ যাবা চিৰিয়াছলি বৰবাদ হৈ যাবা হিমা আছে এটা পাগলামি কৰাত গতিকে ইউটিউবটোত আহিলেহে গম পাবা বা আহিলে গম পাবা যে এইটো কিমান কষ্টকৰ এনেকুৱা নহয় যে ইউটিউবত পইচা নাই একদম 100% 100% পইচা আছে ইউটিউবত ভাল প্লেটফৰ্ম ইউটিউবত আগুৱাই যোৱাৰ বহুত চান্স আছে বাট ৰিস্ক আছে কথাখিনি খোলাখুলিকৈ কৈছোঁ
হয়তো বহুতৰে টান লাগিব পাৰে বা বহুতে মানে বেলেগভাৱে ল'ব পাৰে কিন্তু কথাটো অলপমান ভালকৈ ভাবি চাবা আৰু এইবিলাকৰ কাৰণে মুস্তাফিজৰ মা কচম কি কৈ দিলোঁ মুস্তাফিজৰ বহুত উল্টা লাগিব যিয়ে নহওক ভিডিঅ'টো হয়তো ধেমেলীয়া সুৰেৰে বনাইছোঁ বা অলপমান ধেমেলীয়া কথাবিলাক বা অলপমান ফ্ৰেংকলি কথাবিলাক কৈছোঁ কিন্তু কথাবিলাক অলপমান চিৰিয়াছলি ভাবিবলৈ চেষ্টা কৰিব চিৰিয়াছলি ভাবক আৰু এই কেইদিনৰ ভিতৰতে এনেকুৱা জছতে বহুতকেইটা ইউটিউব চেনেল আগবাঢ়ি গৈছে আৰু তেওঁলোকক চাই সঁচাকৈ ভাল লাগিছে সকলোৱে আগুৱাই যাওক মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল বেষ্ট উইচেছ থাকিল লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈকে আহিছোঁ টিল দেন টাটা